ইতিমধ্যে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ আজি 19টা দিন আৰু এটাৰ পিছত এটা তদন্ত কৰাৰ বাবে CID কাৰ্যালয়ত উপস্থিত হৈছে যেহেতু 6 তাৰিখলৈকে ডেডলাইন দিয়া হৈছিল আৰু সেই ডেডলাইন মতে কিন্তু ছিংগাপুৰৰ যি অসমীয়া প্ৰবাসীসকল আছে সেই প্ৰবাসীসকল কিন্তু আহা নাই যেহেতু 6 তাৰিখলৈকে ডেডলাইন দিয়া আছিল কিন্তু ইতিমধ্যে আজি 7 তাৰিখ আৰু 7 তাৰিখে দেখিবলৈ পোৱা গৈছে যে ৰূপকমল কলিতা আহি উপস্থিত হৈছে যেটো আৰু 11 যেটো মুঠ 11 জনীয়া প্ৰবাসী আছিল তাৰে ভিতৰত এজন আহি উপস্থিত হৈছে আৰু যেটো আৰু কেইগৰাকী আছে উপস্থিত হ'ব লাগে কিন্তু সেই কেইগৰাকীক যেটো ডেডলাইন বান্ধি দিয়া হৈছিল 6 তাৰিখলৈকে কিন্তু আজিলৈকে উপস্থিত নহল কেৱল ৰূপকমল কলিতাহে আহি উপস্থিত হৈছে যেটো ইতিমধ্যে 12 বজাত আহি উপস্থিত হৈছে আৰু এতিয়াও জেৰা অব্যাহত ৰাখিছে আৰু জেৰাৰ অন্তত সকলো পোহৰলৈকে আহিব যেটো মই অকমান দেখুৱাইছো CID কাৰ্যালয়ৰ বাহিৰৰ পৰা কিছু দৃশ্যাংক দেখুৱাবলৈ চেষ্টা কৰিছো ইতিমধ্যে যিসকল ইয়ট পাৰ্টিত যিসকল অসমীয়া প্ৰবাসী আছিলে যেটো ভাৰতীয় প্ৰবাসী আছিলে সেই প্ৰবাসী সকলে কিন্তু তেওঁলোকক ডেডলাইন বান্ধি দিয়া হৈছিল যে 6 তাৰিখলৈকে CID কাৰ্যালয়ত উপস্থিত হ'বৰ বাবে কিন্তু সেই কথা তেওঁলোকে আউটাল কৰি বা মুখ্যমন্ত্ৰীৰ কথাও তেওঁলোকে আওকাণ কৰি কিন্তু তেওঁলোকে এই CID কাৰ্যালয়ত উপস্থিত নহল আৰু ইতিমধ্যে আজি যেটো 7 তাৰিখে ৰূপকমল কলিতা নামৰ যি অসমীয়া প্ৰবাসী সেই অসমীয়া প্ৰবাসী আহি উপস্থিত হৈছে আৰু ইতিমধ্যে তেওঁক জেৰা অব্যাহত ৰাখিছে যেটো আৰু বহু লোক বাকি আছে আৰু সেই সকল লোককো কিন্তু ইয়াতলৈকে আহিবলৈ মাটি তেওঁলোককো আহিবলৈ কিন্তু কোৱা হৈছে কিন্তু এতিয়ালৈকে কিন্তু কোনো প্ৰবাসী আহি ইয়াতে উপস্থিত হোৱা নাই যেটো আজি 19টা দিন উকলি গল আৰু তদন্ত যেহেতু অধিক গভীৰ হৈ গৈ আছে কিন্তু তদন্ত CID কাৰ্যালয় যিখিনি তদন্ত কৰিছে সেই তদন্তৰ পিছত কিন্তু ৰহস্য আৰু সোমাই পৰি থকা দেখিবলৈ পোৱা গৈছে আৰু এটাৰ পিছত এটা যিসকল CID কাৰ্যালয়ত আহি CID যে জেৰা কৰিছে কিন্তু সেই জেৰাৰ পিছত কিন্তু এটাৰ পিছত এটা আসলতে ৰহস্য ফাদিল হোৱা দেখিবলৈ পোৱা গৈছে কিন্তু এতিয়ালৈকে কিন্তু সেই মূল অপৰাধীজনক এতিয়ালৈকে কিন্তু চিনাক্ত কৰিব পৰা হোৱা নাই যেহেতু ডেডলাইন অনুসৰি কিন্তু 6 তাৰিখলৈকে দিয়া হৈছিল সময়সীমা সেই সময়সীমা উকলি গৈছে যোৱাকালি 6 তাৰিখে কিন্তু আজি যেহেতু 7 তাৰিখ আৰু 7 তাৰিখ হৈ যোৱাৰ পিছতো কিন্তু কোনো প্ৰবাসী উপস্থিত হোৱা নাই আৰু ইতিমধ্যে 12 বজাত কিন্তু CID কাৰ্যালয়ত উপস্থিত হৈছে ৰূপকমল কলিতা যেটো ইতিমধ্যে ৰূপকমল কলিতা আহি ভিতৰলৈকে যি আসলতে স্কটে দি আহি তেওঁ ভিতৰলৈকে সোমাইছে কিন্তু সেই ভিতৰলৈকে সোমোৱাৰ যেটো দৃশ্যাংশ আমি দেখুৱাবলৈ চেষ্টা কৰিছো আৰু লগতে আমি এটা কথা স্পষ্টৰূপে ক'ব লাগিব যে আজি 19টা দিন পাৰ হৈ গ'ল কিন্তু এতিয়ালৈকে কোনো ধৰণৰ আসলতে দোষীক গ্ৰেফতাৰ কৰিবলৈ সক্ষম হোৱা নাই কাৰণ কেৱল এতিয়ালৈকে কোনো তদন্ত এতিয়াও চলি আছে কিন্তু এতিয়ালৈকে কিন্তু মূল অভিযুক্তগৰাকীক চিনাক্ত কৰিব পৰা নাই ইতিমধ্যে শ্যামকানু মহন্ত সিদ্ধাৰ্থ অমৃতপ্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামীক কিন্তু গ্ৰেফতাৰ কৰি CID কাৰ্যালয়ত ৰখা হৈছে আৰু তেওঁলোকে পৃথকে তেওঁলোকক তদন্ত অব্যাহত ৰাখিছে আৰু পৃথকে তেওঁলোকে সোধাপোছা অব্যাহত ৰাখিছে আৰু পৰৱৰ্তী সময়ত আমি দেখুৱাম যে আচলতে যি এই ইয়ট পাৰ্টিত যিসকল প্ৰবাসী তাতে আছিলে সেইসকল প্ৰবাসীৰ যেহেতু দিন উকলি গৈছে আৰু তথাপিতো কিন্তু যেহেতু এতিয়ালৈকে তেওঁলোকে অহাৰ সম্ভাৱনা আছে যিসকল প্ৰবাসী তাতে ইয়ট পাৰ্টিত উপস্থিত আছিলে কিন্তু এতিয়ালৈকে সেই ইয়ট পাৰ্টিত থকা প্ৰবাসী তাৰে এজনহে আহি উপস্থিত হৈছে বাকী কিছু লোক উপস্থিত হোৱা নাই আৰু পৰৱৰ্তী সময়ত আমি দেখুৱাম যে আচলতে সেইসকল লোক কিন্তু ইয়ালৈকে অহাৰ সম্ভাৱনা আছে যেহেতু আৰু এটা কথা উল্লেখ কৰিব লাগিব যে ইতিমধ্যে আমি দেখুৱাবলৈ চেষ্টা কৰিছো ভিতৰত দৃশ্য আৰু এই দৃশ্যাংশ আমি দেখুৱাবলৈ চেষ্টা কৰিছো এটাৰ পিছত এটা কিন্তু পোহৰলৈকে আহিছে সকলো আচলতে ৰহস্যৰ যিখিনি সোধাপোছা কৰিছে সোধাপোছাৰ অন্তত কিন্তু বহুতো কথা এতিয়ালৈকে ওলাই পৰিছে আৰু বহু কথা আছে যিখিনি কথা এতিয়া CID কাৰ্যালয়ে যেহেতু তদন্তৰ পিছতহে ওলাই পৰিব যেহেতু এটা কথা স্পষ্টৰূপে ক'ব লাগিব যে যিদৰে 11 তাৰিখে যি এটা তদন্তৰ পিছত যে এটা আসলতে ৰিপৰ্ট ওলাই পৰিব আৰু সেই ৰিপৰ্টত কিন্তু এটা কথা উল্লেখ থাকিব যে শেখৰ জ্যোতি গোস্বামীয়ে যিদৰে বিষ পান কৰাই হত্যা কৰা হৈছিল বুলি এষাৰ কথা ওলাইছিল সেই কথাখিনি কিন্তু স্পষ্ট হৈ পৰিব আৰু সেই তাৰিখলৈকো আমি অপেক্ষা কৰিবলৈ চেষ্টা কৰিম যে আচলতে ৰহস্য কি বা এটাৰ পিছত এটা ৰহস্য ওলাই পৰিছে বা শেখৰ জ্যোতি গোস্বামীয়ে বেলেগক যি তেওঁ বচাৰ বাবে বা তেওঁ নিজকে নিৰ্দোষী সজোৱাৰ বাবে বেলেগক গতাই দিছে নেকি সেয়া এটা প্ৰশ্ন উত্থাপিত হৈছে আমি পৰৱৰ্তী সময়ত দেখুৱাবলৈ চেষ্টা কৰিম যেটো ৰূপকমল কলিতা ইতিমধ্যে আহি উপস্থিত হৈছে CID কাৰ্যালয়ত আমি পৰৱৰ্তী সময়ত দেখুৱাম যে আৰু কোন প্ৰবাসী আহে বা তেওঁলোকে কিহৰ বাবে যোগাযোগ কৰা নাই বা সংযুক্ত ৰখা নাই এই আমাৰ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ যি তদন্ত সেই তদন্তৰ বাবে তেওঁলোকে কিয় সহায় সহযোগিতা কৰা নাই সেয়া এটা প্ৰশ্ন উত্থাপিত হৈছে পৰৱৰ্তী সময়লৈকে চাই থাকিব এনি ভাৰত 24